বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লিকেপি আছাম অফিচিয়েল আৰু আজি আমি আহিছোঁ চুকীয়া পথাৰ শিৱ থানত দেখিব পাৰিছে তোমালোকে ইয়াত মানুহ নাখিলে ভিতৰত বহুত মানুহ আছে তেতিয়াহ'লে আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ बोल शंकरा तेरी क्या ही बात है दूर हो के भी तो साथ है আমি বৰ্তমান এতিয়া চুকীয়া পথাৰ আহি পাই গ'লোঁ আৰু বিশেষকৈ এতিয়া মানুহ নাই কিন্তু কালি বেছিকৈ মানুহ হৈছিলে অলপ পিছত হ'ব যিহেতু শিৱৰাত্ৰি মানে ৰাতি হয় নাই আৰু অনুমেশ যা কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে মাত্ৰ আহিছোঁ এতিয়ালৈকে যোৱাই নাই ভিতৰত সোমাম আৰু বাহিৰৰ পৰা চাই মানে জোচ এটা লাগি আছে কিন্তু এটা বজাত কপিয়াত আহিব পাৰে এইপিনে মাইক বজি আছে ন সেইকাৰণে কপিয়াত আহিব পাৰে আৰু দেখিব পাৰিছে আজি মানে এতিয়াহে মানুহ হৈছে ইয়াৰ পৰা মানুহ ইমান নাই বুলি ভাবিছিলোঁ কিন্তু এতিয়াহে চাওক আজি শিৱৰাত্ৰি দেখিব পাৰিছে আমাৰ চুকীয়া পথাৰত কিমান মানুহ আহিছে চাওক আৰু ফ্ৰেণ্ড এতিয়া আমি বৰ্তমান শিৱ মন্দিৰৰ ভিতৰত আছোঁ আৰু দেখিব পাৰিছে বহুত পুৰণি শিল আছে শিলবোৰ এয়া পূজা দিয়াত মানুহসকলে আছোঁ বহুত পুৰণি পাথৰ আছে দেখিব পাৰিছে এবাৰ মাটিৰ তলত বহুত আগতে পাইছিলে চাগে সেইবাবে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু আছোঁ আমাৰ শিৱ বাবাকো পূজা কৰিছে আজি বেলপাত চেলপাত দি যিহেতু আজি আমাৰ 2টা বজালৈকেহে আছে আৰু বেছি দেৰি নাই পূজা শেষ হ'বলৈ দেখিব পাৰিছে আৰু ইপিনেও ইয়াত পূজা দিছে আমি এতিয়া চুকীয়া পথাৰৰ পৰা ওলালোঁ এতিয়া আমি যাম দুবৰণি ইয়াত বিশেষকৈ ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ দেখিব পাৰিছে মেলা বহিছে মেলাত মানে পূৰা চাউণ্ড কৈছে হিন্দী গানৰ পূৰা চাউণ্ড আৰু চাউণ্ডৰ কাৰণে কপিৰাইট লাগিব সেইকাৰণে মানে ইয়াত বেছিকৈ ভিডিঅ' বনোৱা নহ'ল যিকেইটা হ'ল আপোনালোকক দেখিবা আৰু ইউটিউব চেনেলত মোৰ হয় নাই আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এয়া অনিমেশ দা এইপিনৰ পৰা বাইক ওলাই আছে এইপিনৰ পৰা আমি এতিয়া যাম দুবৰণিত গৈ চাওঁ তাত কেনেকুৱা কি প্ৰগ্ৰাম হৈ আছে আমাৰ দুবৰণি শিৱ মন্দিৰত ফ্ৰেণ্ড আমি চুকীয়া পথাৰৰ পৰা এতিয়া দুবৰণি মন্দিৰত আহি পাই গ'লোঁ আৰু দেখিব পাৰিছে দুবৰণি মন্দিৰত বাইকখন থ'লোঁ এতিয়া বাইকখন থৈ আমি পিনে গৈ আছোঁ মন্দিৰত जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस मेरा সো ফ্ৰেণ্ডছ শিৱৰাত্ৰিৰ ভিডিঅ'টো আজি ইমানটোৱে আছিলে যদি মই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিংকে টিপি দিব তেতিয়া মই আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যাব টিল দেন টাটা বি ছেফ বি হেপি জয় আই অসম